আজি উপস্থিত আছো বান্দৰঘাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত আৰু আজি সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা বাগজান আঞ্চলিকৰ তৰফৰ পৰা যি আমাৰ ছোৱালীসকলৰ আত্মসুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হৈছিলে সেইখন প্ৰশিক্ষণৰ আজি এক মাহব্যাপী যিখন প্ৰশিক্ষণ শেষ হৈছে আৰু আজিৰ দিনটোত সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এখন এটি সুন্দৰ অনুষ্ঠানটিত নিজকে উপস্থিত থাকি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে বাগজান আঞ্চলিকৰ সভানেত্ৰী সম্পাদিকা বাইদেউৰ লগতে বাগজান আঞ্চলিকৰ সমূহ বিষয়ববীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি ছোৱালীসকলৰ মাষ্টাৰ ট্ৰেইনাৰ আছিলে এলবেনিউছ তপন ছাৰ আৰু তেখেতকো ধন্যবাদ জনাইছোঁ, কাৰণ ছোৱালীসকলৰ যি আত্মসুৰক্ষাৰ প্ৰশিক্ষণ তেখেতে নিজৰ মূল্যৱান সময়টি দি আমাৰ ছোৱালীসকলক সুস্থ সবল আৰু আত্মবিশ্বাসী কৰি তুলিবৰ বাবে নিজৰ প্ৰাণ ৰক্ষাৰ্থে তেওঁলোকক যি প্ৰশিক্ষণ দিয়াইছে সেল্ফ ডিফেন্সৰ, সঁচাকৈয়ে শলাগ মানিছোঁ। আৰু লগতে সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ছাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজিৰ সভাত উপস্থিত আমাৰ সদৌ অসম আদিবাসী মহিলা শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ৰশ্মি বৰজা ডাঙৰীয়ানী, লগতে আমাৰ সভানেত্ৰী বাইদেউ ৰেশ্মা ওৰাং ডাঙৰীয়ানীৰ উপস্থিতিত আজিৰ অনুষ্ঠানটি সুকলমে পাৰ হৈছে আৰু সকলো আওপাৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটি সুন্দৰ অনুষ্ঠানটি দিয়াৰ বাবে। আৰু লগতে ছোৱালীসকলৰ যি আত্মসুৰক্ষাৰ প্ৰশিক্ষণৰ এই পদক্ষেপটো লোৱাৰ বাবে বিশেষ শলাগিছোঁ। আৰু লগতে সকলোকে আৰু এখন মেছেজ দিব বিচাৰিছোঁ যে নিজৰ ইয়াৰ লগতে মই আমাৰ বাগানৰ হওক বা আমাৰ গাঁও অঞ্চলৰ ভিতৰুৱা অঞ্চলৰে হওক নহ'লে টাউনীয়া চহৰৰে হওক আমাৰ অভিভাৱকসকলক মই সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ, কাৰণ তেওঁলোকে যদি নিজৰ ল'ৰা ছোৱালীক এনেকৈ শিকাব, নিজৰ ছোৱালীসকলক এনেকৈ প্ৰশিক্ষণ দিয়াব, সঁচাই আমাৰ সমাজখন লগতে আমাৰ নাৰীসকল সুৰক্ষিত থাকিব। আৰু লগতে যি নিৰ্যাতন বলৎকাৰ এইবিলাক হৈ থাকে তাৰে পৰা আমাৰ ছোৱালীসকল নিজৰ প্ৰাণটো ৰক্ষা কৰিব পাৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ সকলোকে, জহাৰ, নমস্কাৰ।